আৰে মই ডাক্তৰজনৰ ওচৰলৈ লৈ গৈছো সি তেনেকুৱা কৰিব বুলি মই জানো নেকি কোন ডক্টৰ কি কথা একো চাবলৈ সময় নাপালে কিয় আপোনাক দেখোন মই এক্সৰে ৰিপৰ্টটো দিছিলো আপুনিও পিটিকি পিটিকি চাইছিল ধৰিব পাৰিলে এতিয়া ছাৰ ফচাবলৈ আহিছে আপুনি মা মই ফচোৱা নাই কপালত লিখা আছিল এইডালৰ হেৰি ধোৱাৰ কথা কপাল ভাল মই ব্ৰাছ এপাত লৈ লৈছিলো কমলৰ মুখৰ পৰা হাঁহি নুগুচাই হ'ল ছাৰ কিয় দৰমহা বাঢ়িল যে ঘৈণীয়েক আহিছে গম পালো ক'ত আছে না ডাইৰেক্ট ঘৰত সোমোৱাই দিলে অকমান বহকচোন এতিয়া ভাল দেখিছো গাত মঙহ অকণো ধৰিছে কাৰ কমলৰ ঘৈণীয়েকৰ জেৰক্স মাৰি আনিছে এক্সৰে তুমি যোৱাচোন যোৱা কমলটো চাওকচোন ছাৰ নেথাকোতে একোৱেই নাই আহোঁতে এতিয়া দৰমহাও বাঢ়ি আহিল ঘৈণীয়েকো আহি ঘৰ সোমালে হিংসা লাগিছে আপোনাৰ চাহ খাবলৈ আজি অৱশ্যে আবেলি মাতি থৈ গৈছে আমাক মোক এই মেইন গছৰ গুৰিত পানীটো দি থৈ দিলে হেই ডিএছপি মেম নেথাকিলে বেয়া লাগে ন ছাৰ আপোনাৰতো আৰু বেয়া লাগে কিয় দুইজন এইটো ৰুমতে সোমাই গল্প কৰি থাকিব পাৰে আমি ইয়াত বহি গল্প কৰি থাকো এই মই বেয়া চেন্সত কোৱা নাই ভাল চেন্সতে কৈছো বহুত ভাল কামৰ সৃষ্টি ছাৰ গল্পতেই হয় আড্ডাতেই হয় আগতে আমি গাঁৱত ৰাতি ভাতটো খাই গাঁৱৰ লৰালৰি চব ডেকা চাঙলৈ ওলাই আহোঁ কিমান যে আড্ডা মাৰো কিমান ভাল ভাল কথা ওলায় কাৰ জীয়েক কালৈ পলাই গ'ল কাৰ বোৱাৰীকৰ ঘৰত কোন কোন ল'ৰা সোমাই থাকে কোন টিউচন মাষ্টৰে দৌৰি এয়া আপোনাৰ সৃষ্টি আমি মানে গাঁৱৰ ল'ৰাখিনি সজাগ হৈ থাকো আৰু একদম মনে মনে থাককচোন আপুনি মনে মনে থাকক অসভ্য চুপ হাসনা হানাই কৈছে বোলে মোহনৰ হেনো হাত ভৰি ভঙাই নাই তাই নাৰ্ছহে হলেও তাই এইবিলাকৰ লগতে উঠা বহা কৰি থাকে তাই জানে এইবোৰ কথা আচ্ছা মোক এটা কথা কওকচোন মোহনৰ হাত ভৰি ভাঙোতে ডক্টৰ তালে কোনে নিছিলে মনত নাই দিন হ'ল কি মনত নাই আপুনিয়ে নিয়া নাছিল জানো মই নিছো এতিয়া আকৌ কথা খলাবলৈ আহিছে আপুনি মই গুৱাহাটীৰ টপ মষ্ট ডক্টৰ এজনৰ ওচৰলৈ নিছিলো তাই তাৰমানে মিছা কথা কব মোক হা তাই নিজে কৈছে মই নেজানো দেই হাসনা হানাই মনে মনে কেতিয়া MBBS কৰিলে কিবা এটা খেলি মেলি আছে তাৰমানে ছাৰ ছাৰৰ মতেতো এডালো সাৰ ভঙা নাই হাড় যদি ভঙাই নাই প্লাষ্টাৰ কিয় কৰিলে নাজানো তাক তালৈ মাতি পঠাইছে আপোনাকো যাব কৈছে যাবনে ছাৰ হেই তো ফিলিংছ একো নাই নেকি কৈছা কি ফিলিংছৰ কথা কৈ আছে বাকলি বিষ চিষ কিবা কিবি এইবোৰ মই একো ধৰিবই নোৱাৰিছো কিয় নিবিষাব বিষাইছে চাগে আৰু সেইটোনো কি কথা এই চাগেতো কি আকৌ নিবিষাই নেকি তোৰ নিবিষাই চাগে আৰে বাকলি তই যিকোনো এটা ক'ব নোৱাৰ নেকি ভাল ডাক্তৰ নিছো টপ মষ্ট টিপটপ সেইকাৰণে হাড় নভঙাকৈ প্লাষ্টাৰ কৰি দিছে সেইটোতো হ'ব নোৱাৰে ছাৰ তেখেত কিন্তু ভাল ডাক্তৰ তেখেতে সাৰ ভঙা নাই বুলি কনফাৰ্ম কৈছে নতুন ডাক্তৰ চাগে নহয় ডক্টৰ ৰাজেশ খান্না বুলি ক'লে জগত বিখ্যাত চাওঁ কিমান বিখ্যাত ময়ো চাম কোনে ডক্টৰৰ ওচৰলৈ নি মোহনৰ এইটো অৱস্থা কৰিলে যদি হাড় নভঙাকৈ প্লাষ্টাৰ কৰিছে ডক্টৰকো সোধাই নেৰো আৰু ডক্টৰ তালৈ নিয়া সোপাকো সোধাই নেৰো ছাৰ সোপাকে বুলি নকব আমি নাই নিয়া নহয় এজনে অকলে নিছে দে জাপি দে মোৰ মূৰটো দিছো মোৰ মূৰতে চব জাপি দে। কৈছে এই চিধা হওক হাসনা হানা ব'লা নালাগে দিয়ক এৰক মই নিম দিয়ক দিব ৰ'ব কল মেডিকেল লিভ মাৰি দিম আৰু কওক নহয় হাসনা হানাক কৈ দিবি তাই যাতে আমাৰ থানাৰ মানুহখিনিৰ মাজত বিভেদ নানে কি বিভেদ আনিলে তাই ধুমকেতুৰ নিচিনা কালিহে ওলাইছেহি মোক ফচাই দিছে আৰে মই মোহনক বেয়া ডাক্তৰৰ ওচৰলৈ লৈ যাম নেকি তাৰ নভঙা ভৰিখন প্লাষ্টাৰ কৰাই দিম নেকি নিচে চাগে তাই দেখিলেই গম পায় হেৰ
তাইক কবি তাই নিজৰ সংসাৰৰ ফাটটো যাতে ঠিক কৰে। বেয়া পালি? তাই তোৰ নিচিনা নহয় অ' কমল। নিজৰ বুলি ক'লো কেকেদা, আপুনি কিন্তু এইটো ভুল কাম কৰিছিল। কমলৰ ঘৈণীয়েকেহে কৈছে ছাৰক আহিবলৈ দেচোন। এই ডক্তৰেও কৈছে হাড় ভগা নাই বুলি। অঁ হয়তো হাড়ৰ ডাক্তৰে নহয়। নহয় দিয়ক, আপুনি তাক কোনোবা ভাল ডক্তৰৰ ওচৰলৈ নিব লাগিছিল। তুমি ছাপৰ্টটো ভুল জেগাত কৰিছা নেকি? যিটো ৰাইট বৌয়ে সেইটোতে ছাপোৰ্ট কৰিছে। ছাৰ অঁ এয়া চাওকচোন, ইমান ধুনীয়াকৈ খোজকাঢ়ি আহিছে, ক'ত তাৰ হাড় ভাঙিলে? এই ভৰি ভাল হৈ গ'ল? হা বিষ চিষ আছে নেকি? নাই। অঁ হাতখন কিয় এনেকুৱা হ'ল? বহুত দিন এনেকে বান্ধি থলে যে কেইদিনমান হাতখন এনেকেই থাকিব। একো নাই একো নাই 2দিনমান ফিজিঅ' কৰিলে ঠিক হৈ যাব। আপুনি একদম বহকচোন। ঠিক আছে দিয়ক। হ'লেও প্লাষ্টাৰটো খুলিব নালাগিছিল নেকি? কিয়? ডক্তৰেনো এনেই হেৰি কৰিবনে? হেৰিয়েতো কৰিলে সেয়া। চেচ কৈ পেলালি অ' খাটনীয়া। কাক নাম কাঢ়ি মাতিছ? হা কাক নাম কাঢ়ি মাতিছ? মই কিন্তু কৈয়ে আছিলো। তাই তই কি কৈ আছিলি? কি কৈ আছিলি? চব কথাতে উস্তাদি। নহয়নো কি? আপোনাক কৈছে মই কি উস্তাদি মাৰিলো ছাৰ? তাৰ এক্সিডেণ্ট হৈছে, মই ডাক্তৰৰ তালৈ লৈ গৈছো। গাড়ীখনতো আজি আমি ধৰিব নোৱাৰিলো। অ' গাড়ীখন ধৰিব নোৱাৰিলে কাৰণে ইয়াক প্লাষ্টাৰ মৰাই দিলে। হা? হয়তো ফুটপাথৰ ডাক্তৰ। ফুটপাথত ডাক্তৰ বহে? নবহে। কিন্তু আপুনিতো এবাৰ চাই ল'ব লাগিছিলে সেইজন ভাল ডক্তৰ নে বেয়া ডক্তৰ। ঘৰ শত্ৰু বিভীষণ ওলাল। দে হৰি কলৈ গৈছে? কাৰাকে চাহ একাপ খাই আহোঁ। আহিম মই। আহোন, তোক যে হাতে ভৰিয়ে হালে প্লাষ্টাৰ কৰি থৈ দিলে ইমান দিন, তোৰ বিষ চিষ নাছিল? নাই। তই কিয় ইমান দিন হুইল চেয়াৰত গৈ বহি থাকিলি? অ' মোক ডাক্তৰে প্লাষ্টাৰ কৰি বহি থাকিবলৈ দিছে, বহি আছো। একে ভুলতো উঠিবলৈ মানা কৰিছিলে চা। মোৰ কণা গোসাঁই। এতিয়া তাৰ গাত দুখ দিবলৈ আহিছে। নিজে ফকতীয়া ডক্তৰৰ ওচৰলৈ লৈ গৈছে আপুনি। মই ফকতীয়া ডাক্তৰ বুলি জানো নেকি? আৰে মই ডাক্তৰজনৰ ওচৰলৈ লৈ গৈছো, সি তেনেকুৱা কৰিব বুলি মই জানো নেকি? কোন ডক্তৰ কি কথা একো চাবলৈ সময় নাপালে। কিয় আপোনাক দেখোন মই এক্সৰে ৰিপৰ্টটো দিছিলো, আপুনিও পিটিকি পিটিকি চাইছিল। ধৰিব পাৰিলে? এতিয়া ছাৰক ফচাবলৈ আহিছে আপুনি। মা মই ফচোৱা নাই অ'। কপালত লিখা আছিল এইডালৰ হেৰি ধোৱাৰ কথা। কপাল ভাল, মই ব্ৰাছ এপাত লৈ লৈছিলো।